হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। মই যে কৈছিলোঁ আপোনালোকক আমাৰ বাৰীখন দেখাম বুলি, তাকে আজি আমাৰ বাৰীখন দেখাবলৈ আগবাঢ়িছোঁ। তেন্তে ব'লকচোন কি কি আছে চাওঁ, আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে মোৰ বাৰীখন দেখাম, কি কি পাচলি আছে। গতিকে এয়া প্ৰথম দেখাম মোৰ কবি বাৰী দেই। এয়া মই ৰুইছিলোঁ। মই মানে সৰুৰ পৰা এইবোৰ পাচলি খেতি কৰি খুব ভাল পাওঁ। মানে সৰুতে যেতিয়া আমাৰ পিতাই এইবোৰ মাটি বাৰী চব কৰি দিছে বাৰু, কোৰ চোৰ মাৰি। এই পুলিবোৰ ৰোৱা কাম মই ৰুইছোঁ। এয়া হৈছে বন্ধাকবি, দেখা পাইছেনে বাৰু? এয়া হৈছে বন্ধাকবি, হোৱাগৈ নাই, হ'ব আৰু। এয়া বন্ধাকবি। এয়া হৈছে ওলকবি, ৰুইছোঁ শেহতীয়াকৈ, আৰু হ'বগৈ। ওলকবি শেহতীয়া হ'ল অলপ, আগতীয়াও আছে বাৰু অলপ। তাৰপাছত আৰু দেখাম এয়া গোবৰ, এয়া শুকুৱাই থৈছে পিতাই। এয়া হৈছে ওলকবি। তললৈ নামি যাব লাগিব, পৰিব লৈছিলোঁ। এয়া লাই শাক ইফালেও আছে বাৰু। এয়া লাই শাক, এয়া কবি, এয়া ওলকবি শেহতীয়াকৈ ৰোৱা। এয়া তাৰপাছত আৰু দেখাম ৰ'ব, যিখিনি আমি এতিয়া খাই আছোঁ। এয়াও শেহতীয়া ওলকবি। এইবোৰ সূতা লগাই দিছে, পিতাই দিছেনে? যে মানে চৰাই তৰাই আহি খাই দিয়ে ন, সেইকাৰণে এখন জাল বান্ধি দিছে, এইবোৰ সূতা লগাই দিছে। এয়া কবি আধা এটি খাই আজৰি, দেখাবলৈ নহ'লে। এয়া ফুলকবি হৈ আছে। ফুলকবি খাই কোনে কোনে ভাল পায় ক'ব দেই। এয়া ফুলকবি, মোৰ ফুলকবি বহুত প্ৰিয়। কবিৰ ভিতৰত মানে ফুলকবি। এয়া কবি সৰু হৈ আছে, অলপমান খালোঁ। এয়া যিখিনি নাই সেইখিনি খোৱা হ'ল আৰু। এয়া ফুলকবি, কেইজোপামান বকলি আছে, হোৱাগৈ নাই খাব। এয়া বাকী ওলকবি খাব হৈ আছে, খাই আছোঁ আৰু। আজৰি সময়ত মানে এইবোৰ কৰি খুব ভাল লাগে। সেইকাৰণে মই এইবোৰ খেতিত লাগোঁ। মানে মোক কিয় জানো এইবোৰ কৰি খুব ভাল লাগে। যেতিয়া নিজৰ হাতেৰে কৰি খোৱা হয় তাৰ আমি যে সুকীয়া হয় নাই বাৰু, ক'বচোন। এয়া কবি হৈ আছে বাৰু। এয়া দেখিছেনে? এইফালে এয়া বিলাহী, এইটো খুদ বিলাহী, কণ বিলাহী বুলি কয়, খুদ বিলাহী বুলি কয়, যোনে যি কয় আৰু। এয়া গছ হৈছে আৰু, লগা দিনত বহুত লাগিব, এতিয়া লগা নাই খালি। এয়া আছে পালেং শাক, ধৰিব পাৰিছেনে? এয়া পালেং শাক ৰঙা হৈ গ'লগৈ, মানে এতিয়া বেয়াই হৈ গৈছে আৰু। এইটো আমাৰ পুখুৰী এতিয়া পানী নাই, অলপ চলপ আছেগৈ। এয়া পুখুৰীত পানী কমি গ'ল। শাক চবৰ ঘৰতে আছে, কিন্তু দেখাম। এয়া খালি পদুনাজোপা খুব ধুনীয়াকৈ হৈছে, কাৰণে আপোনালোকক দেখাই দিলোঁ আৰু। খুব ধুনীয়াকৈ হৈছে পদুনাজোপা। বিননো কি দেখাম, সিদিনা দেখাইছিলোঁ আগৰ ভিডিঅ'টোত। বিন পূৰা লাগি আছে। এয়া পৰিয়ে গৈছে বৰষুণ দিয়াৰ কাৰণে। ইয়াতে খুঁটি এটা পুতি দিব লাগিব এনেকৈ। বিনবোৰ পৰি গৈছে। বিন লাগি আছে ইয়াতে। এয়া বিন লাগি আছে। এয়া বিন। আৰু এইফালে আছে আমাৰ আলুৰ খেতি। এয়া ঘৰুৱা আলু। এয়া হৈছে আলুৰ খেতি। আকৌ এবাৰ ডাঙৰকৈ দেখাই দিছোঁ। এয়া আলুৰ খেতি। আৰু চবতকৈ ডাঙৰ কথা কি জানেনে? এয়া মই নিজে, পিতাই একো কৰি দিয়া নাই। ইয়াত মই নিজে মাটি কুৰি নিজে মই নহৰু কৰিছোঁ। এয়া চাওক, খালি হাবি হৈ আছে, এইটো চিকুণাব হৈছে। মই যিহেতু ঘৰত নাথাকোঁ, এতিয়া দায়িত্বটো পিতাই কৰিব। এয়া নহৰু ধৰিব পাৰিছেনে? এয়া 1 2 3 4 5 6 7 8 খলি নহৰু কৰিছোঁ। এয়া মোৰ নহৰু খেতি দেই। এইজোপা জাতিলাও দেখিছেনে? ভঁৰালৰ কিনাৰত মায়ে কি দি থৈছে জানো, গোল নেমু, নিমখত দিয়া গোল নেমু মায়ে ভঁৰালৰ ওপৰতে দি থৈছে। এইজোপা জাতিলাও, কিন্তু আমি খাবলৈ নাপাওঁ, বান্দৰে খাই আজৰি কৰি দিয়ে। এইজোপা কি কুঁহিয়াৰ। এয়া লাই শাক, পূৰা লাই শাক খাই কোনে কোনে ভাল পায়, কোনে কোনে বেয়া পায় কমেণ্ট কৰিব। মই কিন্তু ভালেই পাওঁ, আগতে বেয়া পাইছিলোঁ, কিন্তু এতিয়া খুব ভাল পাওঁ। দেখিছেনে? এয়া লাই শাক। সেয়া হৈছে গাজৰ, ভালকৈ খাব হোৱা নাই বাৰু, কিন্তু হৈছে আৰু। এয়া হৈছে গাজৰ, দেখিছেনে? ঘৰৰ গাজৰ। আকৌ এয়া আলু খেতি আমাৰ, দেখাই দিছোঁ। এয়া আলু খেতি, পূৰা আলু খেতি। এইখন আমাৰ পথাৰ, এইফালেদি পথাৰলৈ যায়। এইখন আমাৰ পথাৰ। মই ভাল পোৱা মেইন বস্তু পিঁয়াজ পাত কোনে কোনে ভাল পায়। ঠাণ্ডা দিনত মোৰ এইকাৰণেই ভাল লাগে, পিঁয়াজ পাত, ধনিয়া পাত, আলু পিটিকা ন। এয়া পিঁয়াজ, এইকেইজোপা ময়ে কৰি থৈছোঁ, পিটিকাৰ লগত খাবলৈ খুব ভাল কাৰণে। এয়া বেছি নহয়, অলপমান। এয়া আলুগুটিত ঢাক খাই গৈছে। এয়া পিঁয়াজ পাত, এয়া মেইন বস্তু ধনিয়া, মচুন্দৰী। এয়া ধনিয়া, আৰু আছে ধনিয়া। আৰু আজি আমাৰ গাঁৱৰ গোপিনীসকলে একেলগ হৈ পথাৰতে খানা খাইছে। গতিকে ময়ো এতিয়া ওলাইছোঁ যাবলৈ। তাত গৈ কি হয় কি নহয় দেখাই থাকিম। আৰু যদি ঐ কিনো ভকতি ঐ কৰিম এদাই দে ঐ আজি বিহু তলিত পাই
ঐ আজি বিহুতলিত পাই ঐ শৰীৰৰ ভিতৰত ঐ কিনো পুখুমালে ঐ বখলা বখলে খাই বিহুতি আহিলে জানৈ কুলি কেতেকীয়ে ইনালে বিনালে দূৰণি পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে বিহুতি আহিলে জানৈ কুলি কেতেকীয়ে ইনালে বিনালে দূৰণি পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে গাতে মোৰ তৰণি ঐ গাতে সেয়া চবকে কলপাত দি দিলে খানা মানে কলপাত আৰু ডুঙত খোৱা মজাই বেলেগ হয় নাই এতিয়া চব গাঁৱৰ গোপিনী বহিছে খাবলৈ চবকে দি যাব আৰু এতিয়া এনেকৈ একেলগ হৈ খালে খোৱাৰ মজাও বেলেগ হয় গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে কি হয় কি নহয় এয়া কলপাত পাৰি ল'লোঁ এয়া ডুং চাটনি দি দিলে এয়া গাঁৱৰ গোপিনী এতিয়া বেছি হৈ গৈ আছে খাবৰ সময় হৈছে যিহেতু চব বহি গৈছে এনেকৈ গাঁৱৰ মানে যিসকল বিয়া দিয়া ছোৱালী সকলো আহিছে চব একেলগে মিল হৈ খানা খাইছে আৰু এতিয়া খানা খাব পৰা হৈ গৈছে ভাজি দিলে ভাত দিলে মাছ দিলে এতিয়া ফুলত দাইল দি দিব আৰু খাব পৰা হৈ যাব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই